না BTR নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা বিশেষ উদ্দেশ্য লৈ নামি পৰিছে হেয়া হ'ল কেনেদৰে BTR অঞ্চলত থকা মাটিবোৰ আদানী আৰু আম্বানী আৰু পতঞ্জলিক চম্ভালিব পাৰে BPF থকা সময়ত পতঞ্জলিক দিলে UPPL থকা সময়ত আদানীক দিলে বাকি থাকি গ'ল আম্বানী আৰু আদানী আৰু বিচাৰিছে তো সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তৎপৰ হৈছে ইয়াৰ পূৰ্বে তেওঁলোকে জনসাধাৰণক যিখিনি কথা দিছিল গোটেইখিনি কথা মিছা আৰু সেইকাৰণে ভাৰতৰ ভিতৰত নহয় গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ মিছা কথা কোৱা ব্যক্তিগৰাকীয়ে হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 10 ছেপ্টেম্বৰো মিছা কথা গম পাই গ'ল তো সেইকাৰণে এই কথাবোৰ এতিয়া ৰাইজে বুজি পাইছে ধন্যবাদ এটা কথা উল্লেখ কৰিছে যে কংগ্ৰেছ আৰু UPPL গোপন বুজাবুজিৰে কাম কৰি আমি দেখিছে প্ৰত্যেক সমষ্টিত আমি আটাইতকৈ ভাল প্ৰাৰ্থীগৰাকী আগুৱাই দিছোঁ প্ৰত্যেক সমষ্টিত আমাৰ বিধায়কখিনি কষ্ট কৰি আছে তো এই ধৰণৰ অভিযোগ কেমেৰাৰ সন্মুখত ক'ব পাৰে কিন্তু ৰাইজে গ্ৰহণ নকৰে ধন্যবাদ আমি কষ্ট কৰি আছোঁ ভালকৈ আমাৰ প্ৰাৰ্থীবোৰ ওলাই আহিছে আজিও দেখিছে বেয়া প্ৰতিকূল বতৰ নিয়সী মানুহবোৰ ওলাই আহিছে ধন্যবাদ